প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড যোজনা কেনেকৈ এপ্লাই কৰে আৰু কেনেকৈ ঘৰতে বহি ডাউনলোড কৰিব পাৰে আজি আমি লাইভ প্ৰচেছটো চাম। এপ্লাই কৰিবৰ কাৰণে আপোনাৰ লগত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব। ভিডিঅ'ৰ তলত দিয়া লিংকত গৈ কিনে আপোনালোকে লিংকটো চাই ল'ব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ লগত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে কিন্তু আপোনালোকৰ ওচৰত নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডটোৰ নাম্বাৰটো ওলাই ল'ব পাৰে। আপোনাৰ আধাৰ নম্বৰ দি আপোনালোকে চাই ল'ব পাৰে। মই আপোনালোকক লাইভ ডেমো দেখাই আছোঁ। আপোনালোকে মোবাইলত প্লে ষ্ট'ৰত গৈ মেৰা ৰেচনটো ডাউনলোড কৰি ল'ব। এইটো ৰেচনটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। যেহেতু মই ডাউনলোড কৰিছোঁ মই অ'পেন কৰি আছোঁ। অ'পেন কৰাৰ পিছত ইংলিছটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আধাৰ ছেটিং ক্লিক কৰিব। তাৰপিছত আপুনি আধাৰ নাম্বাৰ দিব। আধাৰ নাম্বাৰ দিয়াৰ লগে লগে ফেমিলি ডিটেইলছটো আহি যাব। লগতে ৰেচন নাম্বাৰটো থাকিব তাতে চাওকচোন কাৰ্ড নাম্বাৰ আছে। মই যেহেতু ব্লাৰ কৰি ৰাখিছোঁ অলপ। এইটো ৰেচন নাম্বাৰ দি আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজৰ নাম্বাৰটো দি লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে ৰেচন নাম্বাৰটো দিব। মই যেহেতু লগইন কৰি আছোঁ এতিয়া OTP দি দিওঁ। কেপচাটো দি দিওঁ। লগইন কৰিলোঁ। এতিয়া আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব আপোনাৰ নিজৰ ষ্টেট। মই আসাম সিলেক্ট কৰি আছোঁ। স্কিমটো আপোনালোকে NFS সিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। ফেমিলি আইডিত আপোনালোকে ৰেচন নাম্বাৰটো লিখিব। ৰেচন নাম্বাৰটো লিখাৰ পিছত আপোনালোকে সাৰ্চত ক্লিক কৰিব। সাৰ্চ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিটেইলছটো আহি যাব। যেহেতু মোৰ এপ্লাই কৰা আছে সেইকাৰণে এপ্ৰুভ বুলি লিখা আছে। আপোনালোকৰ যদি এপ্লাই কৰা নাথাকে তেনেহ'লে নট জেনাৰেটেড দেখাব। এপ্ৰুভত ক্লিক কৰিব। ডাউনলোড অপশ্যন আহিব। এতিয়া আপোনাৰ আধাৰ OTP দিব। আধাৰ OTP দিয়াৰ লগে লগে আপোনাৰ মোবাইলত আৰু এটা NFSৰ পৰা OTP আহিব। দুটা OTP আহিব। OTPটো দিয়াৰ লগে লগে আপোনালোকে অথেণ্টিকেটত ক্লিক কৰিব। এতিয়া অথেণ্টিকেট ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিটেইলছটো আহি যাব। আপোনাৰ কোনটো কাৰ্ড লাগে আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰে। এতিয়া আপোনালোকে এনেকৈ আপোনালোকৰ নিজৰ ডিটেইলছবিলাক দি আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনত ক্লিক কৰি দিব।